সকলোকে অসমীয়া পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই বনাই দেখাম এটা গোমধানৰ ৰেচিপি। যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা সৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে ব'লক গোমধান কেনেকৈ বনোৱা হয় চাওঁ। মই গোমধানখিনি প্ৰেছাৰ কুকাৰত চিটি মৰাই চাওক। গোমধানখিনি মই ভালদৰে বইল কৰি ল'লোঁ, মানে প্ৰেছাৰ কুকাৰত 5টামান চিটি মৰাই দিলোঁ। তাৰপিছত মই গোমধানখিনি চাকনি এখনত উলিয়াই লৈছোঁ আৰু অলপ পানীটো নিয়ৰ হ'বৰ কাৰণে থৈ দিছোঁ। মানে চাওক, মই কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু ইয়াত মই এতিয়া বাটাৰ দি দিছোঁ। বাটাৰডোখৰ মই ভালদৰে গলাই লওঁ। এয়া চাওক, ইয়াত মই এতিয়া গোমধানখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই থাকিম। ইয়াত মই এতিয়া অলপ নিমখ এড কৰি দিম। আৰু মই এতিয়া ইয়াত লাল মিৰ্চ পাউডাৰ এড কৰি দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া মই ইয়াত নেমু অলপ চেপি দিম। এতিয়া ইয়াত মই দিছোঁ অলপ চাট মছলা। আৰু ইয়াত মই অলপ দিছোঁ ক'লা নিমখ। তাৰপৰা এইখিনি মই এতিয়া ভালদৰে লৰাই থাকিম। এইফালে চাওক, মই একেবাৰে শেষৰ সময়ত অকণমান বাটাৰ দি দিছোঁ। বাটাৰখিনি দিয়াৰ পিছত মই অকণমান ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত অকণমান নেমু চেপি দিম। এতিয়া হৈ গ'ল আমাৰ গোমধানৰ ৰেচিপিটো। এয়া চাওক, এয়াই আছিল আমাৰ গোমধানৰ ৰেচিপিটো। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ ধন্যবাদ।